শ্ৰদ্ধেয় ৰাইজ, মই আজি আপোনালোকৰ আগত কিছু কথা দাঙি ধৰিবলৈ যত্ন কৰিম। আচলতে চাওক, বৰ্তমান যি অসমৰ পৰিস্থিতি, তাৰ ওপৰতে তাৰমানে চবে নিজৰ মত পোষণ কৰিব পাৰে। ময়ো ইমান দিন জোৰা যি আমাৰ অসমৰ যি পৰিস্থিতি, তাৰ ওপৰত যি শুনি আছোঁ বা দেখি আছোঁ, তাৰ ভিত্তিত আপোনালোকৰ আগত দুই কথা দাঙি ধৰিবলৈ মই যত্ন কৰিম। বাকী ভুল বা শুদ্ধ কিমান সেইটো আপোনালোকে ধৰক বিবেচনা কৰিব, ভুল হ'লে ক্ষমা কৰিব। আৰু আশা কৰোঁ যে যিখিনি কথা মই ক'বলৈ যাম, এইটো সকলোৱে ভাবিব লাগিব, কথাটোতো হয়, তেনেকুৱাই হয়। তাৰমানে মই কাৰো কোনোবা বেয়া কোনোবা ভাল সেয়া কৈ থকা নাই। তাৰমানে আচলতে কিছুমান বস্তু যিবিলাকে নেকি ধৰক এটা সমাজক অসন্তুষ্টি কৰি ৰাখিব বা বিভিন্ন ধৰণে ধৰক সংকটত পেলাব বা ধৰক আপোনাৰ বিভিন্ন ধৰণৰ বেমেজালিৰ সৃষ্টি হ'ব, তেনেকুৱা ধৰণৰ কিছুমান পৰিস্থিতিৰ পৰা সকলোৱে একচুৱেলি মুক্ত হৈ থকাটো বৰ আৱশ্যকীয়। এতিয়া চাওক, আমাৰ কিছুদিন ধৰি এইটো আপোনালোকে পৰ্যবেক্ষণ কৰিব পাৰি আছে যে আমাৰ মৰমৰ হিয়াৰ আমঠু জুবিন গাৰ্গ ডাঙৰীয়া, যোনজন নেকি অকল অসমতে নহয়, সমগ্ৰ ভাৰতবৰ্ষৰ লগতে হয়তো সমগ্ৰ পৃথিৱীৰ ভিন্ন প্ৰান্তত তেখেতৰ যি কৃতিত্বৰ কথা সকলোৱে কম বেছি পৰিমাণে জানে। আৰু অসমৰ মানুহেতো সকলোৱে তেখেতক প্ৰত্যেকে নিজৰ পৰিয়ালৰ এজন মানুহৰ দৰেই ক্ষোভ প্ৰকাশ কৰি আছে। এইটো আপোনালোকে চাই আছে, তাতে হিন্দু কিংবা মুছলিম, খ্ৰীষ্টান, শিখ, ইছাই চব সকলোৱে। কাৰণ তেখেত হ'ল এজন এনেকুৱা আৰ্টিষ্ট। চাওক, তেখেতৰ মৃত্যুত আপোনালোকে দেখিব পাৰিছে যে প্ৰকৃতিয়েও বিভিন্ন ধৰণৰ নিদৰ্শন দেখাই আছে, যোনবিলাক নেকি হয়তো তাহানিতো কোনেও যাৰ সাক্ষ্য হোৱা নাই, এতিয়া সেইখিনি সাক্ষ্য হৈছে। তেখেত এজন ভাল আৰ্টিষ্ট আছিল, আপোনালোকে জানে। আচলতে মোৰ মতে তেখেতৰ যিটো ভাৱধাৰা, এজন প্ৰকৃতিৰ লগত খাপ খোৱা, প্ৰকৃতিক নিজৰ অৰ্থ বুজাব পৰা এজন ব্যক্তি আছিল। সেইকাৰণে ইমান ধুনীয়া ধুনীয়া গান। এতিয়া চাওক, মই সৰহ সংখ্যক গানেই জুবিন গাৰ্গৰ চাইছোঁ। আপোনালোকে যদি কবিতা ৰূপ দিব বিচাৰে পাৰে, কাৰণ ইমান এই মডাৰ্ণ বৰ্তমানৰ যুগৰ লগত মিলাই কোনো ধৰণৰ ৰোমেণ্টিক ৱাৰ্ড পাৰে ব্যৱহাৰ নকৰি পেলাই সেই কবিতা আকৃতিত যিসমূহ গীত তেখেতে নতুন যুগৰ লগত মিলাই এটা ধৰক বৰ্তমান যুগৰ লগত মিলাই তেখেতে সাঙুৰ খোৱা ইমান ধুনীয়াকে ৰচিছে যে গানবিলাক শুনিলেই যিকোনো মানুহৰ হৃদয় চুই যায়। আৰু আপোনাৰ বেছিভাগ গানেই যদি আমি ভাবোঁ, তেতিয়াহ'লে আমি ভাবিম যে ক'ৰবাত না ক'ৰবাত সেই গানবিলাকৰ মাধ্যমেৰে তেখেতে সেই মিলা প্ৰীতিৰ কথাকে বাৰে বাৰে বুজাব বিচাৰি আছে, প্ৰকৃতি বিষয়ক গীতসমূহ গাই আছে। তো এনেকুৱা ধৰণৰ। এতিয়া কথা হ'ল যে সেই জুবিন গাৰ্গৰ যিটো ন্যায়ৰ দাবীত সমগ্ৰ অসমবাসীয়ে দাবী উত্থাপন কৰি আছে। কিন্তু কিছুদিন পিছে পিছে আমি চাওঁ কোনোবা এটা ছিংগল বডিক বা ছিংগল বডি নহয়, একচুৱেলি কোনোবা এটা পাৰ্টিকুলাৰ জাতিটোক লৈ পেলাই কোনোবা এটা মন্তব্য বোলে এওঁলোকে এইটো কৰে সেইটো কৰে, তেনেকুৱা নহয় আচলতে। আৰু কিছুমান এনেকুৱা কথা যে তেওঁলোকে গান নুশুনে, ইছলাম ধৰ্মাৱলম্বী মানুহে গান নুশুনে। চাওক, যদি গান নুশুনেও তথাপিও সকলোৱে মৰম আৰু ভাল পোৱা আছে বুলি জুবিন গাৰ্গৰ গানটো সকলোৱে শুনে। আৰু আপোনালোকে চাইছে মাজতে ইমান ধুনীয়াকে জুবিন গাৰ্গৰ গীত পৰিৱেশন কৰিছে এজন মোল্লা মানুহে, দাড়ি টুপি থকা মানুহজনে, দাড়ি থকা মানুহজনে। কাৰণ তেখেতেতো ইমান ধুনীয়াকে গানটো যেতিয়া গাই গৈছে, তাৰমানে তেওঁ গানটো এক দুইবাৰ শুনা নাই, কেইবাবাৰো শুনিছে, মুখস্থ কৰিছে। তাৰমানে চাওক, একচুৱেলি কিছুমান কথা আমি মৰম বা দেশৰ
যোনজন ব্যক্তি এনেকা কৃষ্টিশীল ব্যক্তি যোনজন নেকি দেশৰ হকে মাত মাতি গৈছে, দেশৰ মিলাপ্ৰীতি বিচাৰি গৈছে, সেইটোৰ অৰ্থ বহুতো মানুহে কি কৰিব পাৰে, নকৰা কামো কৰিব পাৰে ভাল অৰ্থত। ভাল অৰ্থত এতিয়া মানিছো যদি কোনোবাই কয় যে ইছলাম ধৰ্মত গান নুশুনে, মই কৈছো চাওক বৰ্তমান এনেকা সময়ত, কাৰণ 100% হয়তো, যদি মোৰ ভুল হোৱা নাই, 100% মানুহে হয়তো মানে হয় জুবিন গাৰ্গৰ গানৰ লগত এবাৰ না এবাৰ হ'লেও পৰিচিত। আৰু কথা হ'ল যে এতিয়া তেখেতৰ মৃত্যুৰ পিছত এতিয়া কোনোবা ধৰক যদি তেনেকা হয় যে বৰদিন পালন কৰিব নালাগে বা লাগে, সেইটোতো সময় আহিলে এইটো দেখা যাব কোনে কি কৰি আছে নকৰি আছে। কিন্তু মাজতে ইয়াতে আৰু এটা কথা আহিছে যে বোলে ঈদ, মানে মেইন টাৰ্গেটটোতো ইয়াতে ঈদ। এতিয়া ঈদৰ কথাটো কৈছো যে ঈদ মানেই এনেকা নহয় যে আনন্দ উল্লাহেৰে বোমা আদি ফুটাই ডাঙৰ ডাঙৰ ডিজে বজাই তেনেকা ঈদ কৰা হয়, তেনেকা নহয়। ঈদৰ যিটো মূল মানে উদ্দেশ্য সেইটো হ'ল যে নামাজ, ঈদৰ নামাজ। আৰু নামাজ মানে কি, আল্লাহক উপাসনা কৰা বা প্ৰাৰ্থনা কৰা, দোৱা কৰা, আশীৰ্বাদ বিচৰা। এতিয়া কথা হ'ল ঈদৰ দিনটো মানে বছৰটোৰ সেই এটা বা দুটা দিন মানে এনেকুৱা কৰা বোলে এই গা পা ধুই ধুনীয়াকৈ গৈ পেলাই ঈদৰ নামাজটো কায়েম কৰি মানে ওপৰৱালাৰ তাত দোৱা প্ৰাৰ্থনা কৰিব। এতিয়া তাতে চাওক সেই নামাজটো পঢ়ি পেলাইতো এতিয়া যদি দোৱা কৰিব পাৰি আছে, আপোনালোকে চাব পাৰি আছে বিভিন্ন মছজিদ মাদ্ৰাছাটো বা স্কুল আদিতো সকলো ধৰ্মই মিলি পেলাই আপোনাৰ প্ৰাৰ্থনা কৰি আছে আৰু দোৱা কৰি আছে তো এতিয়া ঈদৰ নামাজটো পঢ়ি পেলাই হয়তো লাখ লাখ মুছলমানে হয়তো দোৱা কৰিব, কাৰণ সেইটো এটা শ্ৰেষ্ঠ দিনৰ শ্ৰেষ্ঠ দিনত যদি নামাজ পঢ়ি পেলাই যিটো দিনাখন নেকি আমি ভাবো যে দোৱা কবুল কৰে, সেইটো দোৱাত যদি আমাৰ মৰমৰ জুবিন গাৰ্গক লৈ দোৱা কৰে, তেখেতৰ যি সেই বৰ্তমান যি অচিনাকি জগতত তেখেত আছে, সেই অচিনাকি জগতত তেখেত সুখী থাকক, ভালে থাকক। আৰু তেখেতৰ অৱদানক সোঁৱৰাই যদি কোনোবাই হাত উঠাই দোৱা কৰে, তাত মানে বেয়া কি আছে কওক? হয় ক'ব পাৰে যে দোকান পোহৰ নিদিবা ঈদত, নিদিব মানুহবিলাকে অবভিয়াছলি তেনেকাকে চাওক। এনেকে এইটো কোনো ধৰণৰ হেৰি নহয়, মই যিমান দূৰ জানো যে ঈদ মানে এনেকা নহয় যে পুৰা আনন্দ উল্লাহেৰে ইফালে গান ডেক পিটাই বা কিবা এই ডাঙৰ ডাঙৰ হেৰি দি পেলাই কিবা লাইটিং আইটিং কৰি পেলাই কিবা কৰি পুৰা আনন্দ উল্লাহ কৰা, সেইটো কোনো পধ্যে মানে ঈদৰ মেইন মকচদ সেইটো নহয়ে বাৰু। ঈদৰ মেইন মকচদ হ'ল যে দুই ৰাকাত ঈদৰ নামাজ পঢ়ি আল্লাহৰ তাত মানে দোৱা প্ৰাৰ্থনা খোজা, দেশৰ শান্তিৰ কাৰণে, সকলো মানুহৰ কাৰণে আৰু যিসকল মানে মৃত্যু হৈছে, মৃত্যু সকলোকে আল্লাহ সেই জগতত ভালে ৰাখক, এইবিলাক দোৱা আদি কৰা হয়। এতিয়া তো তাতো ধৰণৰ ঈদ নকৰা মানে তেনেকা বস্তুটো মানে তাৰ লগত খাপ খোৱা নাই, ঠিক আছে। আৰু যিকোনো ধৰ্মতে মানুহসকলে চাওক নিজৰ উপাসনাৰ জৰিয়তেই না, এতিয়া যদি জুবিন গাৰ্গৰ কাৰণে মানে সকলোৱে এটাই কথা যে তেখেতৰ দোৱাৰ অৰ্থেই সকলোৱে মানে প্ৰাৰ্থনা কৰি আছে, নিজ নিজ ধৰ্মৰ যি মানে ধৰ্ম কৰ্ম সেইবিলাক কৰি পেলাই ধৰক কোনোবাই ধৰক পূজা কৰি আছে, কোনোবা নামাজ পঢ়ি আছে, পঢ়ি মেলি হাত উঠাই বা ঈশ্বৰৰ তাত দোৱা সেইটোৱে কৰি আছে যে জুবিন গাৰ্গৰ বিষয়ে দোৱা কৰি আছে, তেখেতৰ কাৰণে দোৱা কৰি আছে। এতিয়া দোৱাটোততো কোনো বাধা নাই। এতিয়া মই যদি কাৰোবাৰ কাৰণে দোৱা কৰোঁ, এতিয়া মোৰ দোৱাৰ এটা জৰিয়া হ'ব লাগিব, সেইটো হ'ল হয়তো মই পূজা কৰি পেলাই দোৱা কৰিব লাগিব, যাতে আমি ভগৱানক বা ঈশ্বৰ আল্লাহক আমি আগতে ভক্তিটো কৰি তাৰপিছত কাৰোবাৰ বিষয়ে দোৱা কৰিম, বা নামাজ পঢ়ি পেলাই তেতিয়া আমি দোৱা কৰিব লাগিব। কথাটো এইটোৱে না। তো ঈদটো মানে হ'ল ধৰক ঈদৰ মেইন যিটো উদ্দেশ্য সেইটো হ'ল নামাজ।
তো গতিকে মই ভাবো হয় ঈদ, বহুতো মানুহে এইবাৰৰ ঈদটো তেনেকৈ পালন কৰিব যে নমাজতে আৰু দোৱা প্ৰাৰ্থনাতে শেষ। কাৰণ তেনেকা ফূৰ্তিটো অসমৰ মানুহৰ চাই থকা নাই আপাতত। আপোনালোকে চাইছে এয়া এইবাৰ হয় পূজা হৈ গৈছে, কিন্তু তেনেকা ধৰণৰ আগৰ নিচিনা এই ঢোল পিঠা এনেকা ফূৰ্তি ফাৰ্তা তেনেকা নহয়, মানে হয় প্ৰাৰ্থনা কৰিব লাগে সেইখিনিয়ে আৰু। গতিকে এনেকা সকলো ধৰ্মাৱলম্বী মানুহে সেইটোৱে কৰি আছে, যিটো মানে ধৰক আপোনাৰ কৰণীয়। কাৰণ চবৰে ভিতৰত আৱেগ সেইটোৱে জুবিন গাৰ্গ। আৰু এটা কথা যে এতিয়া ধৰক কোনোবা এটা এই যে কথাখিনি যে কোনে আহিছে কোনে নাই অহা শ্ৰদ্ধাঞ্জলি জনাবৰ কাৰণে, এতিয়া চাওকচোন পুৰা ইণ্ডিয়াত আমাৰ যিকোনো দলৰ নেতাসকলকো যদি মই ভাবোঁ যে সকলোৰে জেগাত অন্ততঃ জুবিন গাৰ্গৰ বিষয়ে জানিছে, হয়তো অলপ কাৰোবাৰ না কাৰোবাৰ লগত ক্ষোভ প্ৰকাশ কৰিছে। গতিকে সেইখিনি কৰিছে সেইকাৰণে, কাৰণ অসমৰ বৰ্তমান পৰিস্থিতি হয়তো সৰ্বভাৰতীয় লোকসকলেই মানে তাৰ উমান পাই আছে যে কেনেকৈ এটা শোকাবহ পৰিস্থিতি চলি আছে বৰ্তমান। আৰু সকলোৱে এটা কাৰণতে জুবিন গাৰ্গৰ, আৰু জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত সকলোৱে দাবী কৰিব পাৰে যে তেনেকা যদি কিবা তেনেকা হেৰি হৈছে, বিসংগতি হৈছে যদি বা কিবা মিছফৰচুন যদি হৈছে তেখেতৰ লগত, তেতিয়াহ'লে সেইটো উচিত তদন্ত কৰি আৰু সেই দোষীসকলক উচিত শাস্তি দিয়ক, সেইটো সকলোৱে আমাৰ চৰকাৰৰ ওচৰত দাবী জনাবই আৰু জনাই আছে। তো তাতে আশা কৰোঁ যে চৰকাৰেও চেষ্টা কৰি আছে, নকৰা বুলি নহয়। তো তথাপিও ধৰক সেই যিসকল ব্যক্তিয়ে বিচাৰি আছে, হয়তো যদি অলপ পলম হৈ আছে কাৰোবাৰ মতে, তো সেইকাৰণে হয়তো দাবী কৰি আছে আৰু অলপ ততাতৈয়া কৰিবৰ কাৰণে চেষ্টা কৰক। কিন্তু আৰু কিছুমান বস্তু আছে, হয় ধৰক এজন ষ্টেট হেড যদি থাকে বা এটা ঘৰৰ মুৰব্বী যদি কোনোবা থাকে, সেই মুৰব্বীগৰাকীয়ে আচলতে সকলোখিনি মানুহক যাতে একতাত ৰাখিব পাৰে, একতাবদ্ধ কৰি ৰাখিব পাৰে, আচলতে এজন মুৰব্বীৰ কাম সেইটোৱে হয়। আৰু নাকি যে বোলে তাৰ লগত সেইটো কৈ তাৰ বিষয়ে সেইটো কৈ সিহঁতৰ মাজত বেমেজালিৰ সৃষ্টি কৰি ৰাখোঁ, সেইটোতো নহয় মই ভাবোঁ যিমান দূৰ। আৰু এতিয়া এনেকা কিছুমান আমি ভাবি কথা ক'ব লাগিব, যোনজন নেকি পৰিয়ালটোৰ মুৰব্বী থাকিব, পৰিয়ালৰ মুৰব্বী বা ৰাজ্যৰ মুৰব্বী, দেশৰ মুৰব্বী একেই কথা, যে যাতে এনেকা কথা ক'ম, যাতে এনেকা কাম কৰিম, বা যাতে যাৰ কাৰণে নেকি সকলোৱে মিলি থাকে। এনেকা নহয় যে কাৰোবাৰ লগত কাৰোবাৰ কিবা হিংসা আদি এইবিলাক সৃষ্টি, এনেকা নহয় আচলতে। বা যদি তেনেকা কিবা সিহঁতৰ মাজতে যদি কিবা কাৰোবাৰ মাজত কিবা অলপ দুই এক কথাৰ ইফাল সিফাল হৈছে, তেতিয়া সেইখিনি বস্তু আৰু মানে এজন মুৰব্বীৰ কৰ্তব্য থাকে যে সেইটো যাতে তেখেতে মিলাই দিয়ে, কাৰণ তেখেতক সকলোৱে মানিব। আৰু যদি সেই মুৰব্বীজনে যদি নেকি সেইটো মিলোৱা দৰগতে সেই তেনেকা ধৰণৰ মানে বিষয়বস্তু লৈ পেলাই বোলে এনেকে যে বোলে যাৰ কথাৰ পিছতে মানে অলপ হুলস্থুল হয়, তেতিয়া লাহে লাহেতো সেই মুৰব্বীজনকো হয়তো বহুতে মানে সেইখিনি ভয় বা সেইখিনি লাজ নাথাকিব তেখেতলৈ, বা সেইখিনি মানে এতিয়া যিমানখিনি মানিছে আগতে সিমানখিনি নামানিব। কাৰণ চাব যেন নাই একচুৱেলি তেখেতে নিজেই মানে বিভিন্ন ধৰণৰ মানে বেমেজালি সৃষ্টি হ'ব পৰা কথা কয়, অকণ নাভাবে। এটা কথা কোৱাৰ পিছত হাজাৰজন মানুহে ট্ৰল কৰি থাকে। এতিয়া চাওক, এটা কথা কৈছোঁ, এটা পৰিয়ালৰ এজন মানুহৰ ওপৰত যদি কোনোবাই যদি ট্ৰল কৰে, এজন মানুহে ট্ৰল কৰক, তেতিয়া এইটো বেয়া দেখায় একচুৱেলি। বাকী সদস্যসকলেও মানে ক'ব বোলে কিয় কৰি আছে। এতিয়া যদি আমাৰো বেয়া লাগে, কোনোবাই মানে এই কিবা এটা কথা ক'লে তাৰপিছত তাৰ ওলোটা এটা হেৰি তেনেকা দেখা পোৱা যায় যে ভিডিঅ' আকাৰত বা ফটোৱে হওক, ভিডিঅ' হওক পুৰণা, সেইবিলাক টানি আনিবলৈ, সেই তেতিয়া এইটো কৈছিলে এতিয়া এইটো কৈ আছে, বা এতিয়া এইটো কৈছে কিন্তু সেইটো তাৰ লগতে তেনেকা আছে, মানে এই ধৰণৰ কিছুমান বস্তু দেখি তাৰপিছত সেইটো মানে ট্ৰল কৰি থাকে। তো তেতিয়া একচুৱেলি আৰু কিছুমান সৰু সুৰা বস্তু লৈ মানে এজন যেনেকে ধৰক এই কাৰোবাৰ ফটো কোনোবা এডিট কৰি কিবা বিকৃত ৰূপ দিছে, সেইটো আজিকালি মানে এআইৰ
যিটো নেকি মানে এডিটিং মানে হেৰিটো এইটো সকলোৱে জানেই, সেইটো মানে আৰু এইবিলাক সৰু সুৰা বিষয় মই ভাবোঁ। আৰু ধৰক কোনোবাই কাৰোবাক কিবা কৈছে, কোনোবাই নিজৰ ফেচবুকত কিবা এটা কৈ দিছে, সেইটো মানে মানে জানি পেলাই সেইটো মোবাইলটো লৈ ভিডিঅ'টো অন কৰি পেলাই লাইভত দেখুৱা, তাৰমানে সেইটো কি হৈছে একদম এনেকে বুজা যে সৰু সৰু হেৰিত কিয় নামি আহে, ইমান উচ্চ পদস্থ মানুহজন একচুৱেলি ইমান সৰু সৰু কথাত নামি আহিব নালাগে, অলপ বেয়া দেখায় মোৰ মতে। আৰু মানে কাৰণ তেখেতসকল ইমানে ব্যস্ত ব্যক্তি মই ভাবোঁ, যোনজনে নেকি এখন ৰাজ্য চলাই আছে, এটা দেশ চলাই আছে, তেওঁলোক মানে ইমানেই ব্যস্ত যে ছ'চিয়েল মিডিয়াৰ কোনো এটা বস্তু মানে চাই পেলাই নিজে তাৰ ওপৰত প্ৰতিক্ৰিয়া প্ৰদান কৰা, ৰিয়েকশ্যন দিয়াটো দূৰৰ কথা, সেইটো মানে ভালদৰে পৰ্যবেক্ষণ কৰিবলৈ টাইম নাথাকে, ইমানে তেওঁলোক ব্যস্ত থাকিব লাগে আৰু থাকে মই ভাবোঁ। এতিয়া এই কিছুমান বস্তুটো এনেকা হয় যে আৰু মানুহ আছে নহয়, তেওঁলোকৰ হতুৱাই কিবা বস্তুখিনি লাইভত দেখাওক যে এনেকে কোনোবাই কৈছে, বেয়া কৈছে, ভাল কৈছে, পিছত অসমৰ ৰাইজ আৰু বৰ্তমান মানে সকলোৱে মানে জ্ঞান থকা শিক্ষিত আৰু সকলোৱে ধৰক বুজিব পৰা সকলো বস্তু ভালকৈ এনেকা সকলোৱে গুণ বিশিষ্ট অসমৰ ৰাইজ, ভাল গুণ বিশিষ্ট সকলোৱে, গতিকে নিশ্চয় ভাল কোনটো বেয়া কোনটো তেওঁলোকে বুজিয়ে পাব। ধৰক আপুনি ৰিয়েকশ্যন নিদিলেও, প্ৰতিক্ৰিয়া নিদিলেও, তেওঁলোকে এটা ভিডিঅ' এটা আহিছে, ধৰক এটা নিউজ আহিছে, নিউজটো কিমানখিনি শুদ্ধ, কিমানখিনি অশুদ্ধ, কিমানখিনি সত্যতা আছে, কিমানখিনি নাই, সেইটো মানে ৰাইজেই মানে বুজি পায়, কোনোবা দেখাই দিলেও বা নিদিলেও কথা একেটাই। গতিকে মই ভাবোঁ যে এই সৰু সুৰা বিষয় লৈ তেনেকা মানে মাত মাতি থকাটো একচুৱেলি ভাল নেদেখায়। মই আশা কৰোঁ যে হয়তো বিভিন্ন দিশত অলপ ব্যস্ততাৰ মাজত মানুহৰ সকলো সময়ত মানে ধ্যানটো একেই নাথাকে, হয়তো তেনেকুৱা হ'ব পাৰে। হয়, আশা কৰোঁ লাহে লাহে অলপ সকলোখিনি বস্তু অলপ ছিষ্টেমত আহিব আৰু অলপ মানে শান্তি সমৃদ্ধিৰে গঢ়ি উঠা এটা অসম হ'ব আমাৰ ভৱিষ্যতে ভাবোঁ। আমাৰ জুবিন গাৰ্গে বিচৰা ধৰণৰ বা শ্ৰীমন্ত শংকৰদেৱ, মাধৱদেৱ, আজান ফকীৰ, তেখেতসকলে বিচৰা বিধৰ এটা অসম গঢ়ি উঠিব। সদ্যহতে আপোনালোক সকলোৱে গমে পায়, জুবিন গাৰ্গ নিজৰ গোটেইটো জীৱন কিহৰ কাৰণে কাম কৰি গৈছে, কি কৈ গৈছে, কি দেখুৱাই গৈছে, সেইটো একমাত্ৰ হ'ল যে একতা, ইউনিটি। তো সেই একতাৰ কাৰণে আমি যাতে সকলোৱে এতিয়া জুবিন গাৰ্গৰ কাৰণে আমি সকলোৱে চিন্তিত হৈ আছোঁ বা বেদনা ভোগ কৰি আছোঁ বা আমাৰ বেয়া লাগি আছে, আৰু আমি সকলোৱে মানে শোকত ভাঙি পৰি আছোঁ তেখেতৰ মৃত্যুৰ কাৰণে, যে ইমানখিনি বয়সত ইমান বহুমূল্যৱান গুণ বিশিষ্ট ব্যক্তি এজন আমাৰ মাজৰ পৰা হেৰাই গ'ল। গতিকে এইটো সকলোৰে মনত এটা মানে বেদনা লৈ সকলোৱে হেৰি কৰি আছে। গতিকে সকলোৱে এটা কাম অন্তত যদি চেষ্টা কৰোঁ আমি, যে তেখেতে বিচৰা অসমটো যদি আমি গঢ় দিয়াব পাৰোঁ, তো আশা কৰোঁ সেইটো কিমান এটা ভাল কথা হ'ব। আৰু এইটো ভাল কথা খালি তেখেতৰ সেইটোৰ জৰিয়তে আমি যদি সকলোৱে একেলগত মানে একতাৰে আগুৱাই যাবলৈ চেষ্টা কৰোঁ, তাতেতো আমাৰে ভাল হ'ব। গতিকে এইখিনিয়ে আৰু, বৰ বেছি নকওঁ। বাকী যিসকলে মোৰ এইটো ভিডিঅ' দেখিছে, আশা কৰোঁ ভাল প্ৰতিক্ৰিয়া দিব, কমেণ্ট কৰিব। তো এইখিনিয়ে কৈ আজি সমাপন কৰিছোঁ, ভিডিঅ'টো শেষ কৰিছোঁ। সকলো অসমবাসী ৰাইজক বা যিসকলে এই ভিডিঅ'টো চাব বা শুনিব, সকলোলৈ মোৰ হিয়া ভৰা মৰম, হৃদয়পূৰ্ণ শ্ৰদ্ধা জ্ঞাপন কৰিলোঁ। সকলোৱে ভালে থাকক, ধন্যবাদ।